বৰাদা আছনে? আছো আহা। ঠিক আছে গৈছো। কি কথা বা আহিলা কোৱাচোন বাৰু বহা। কিনো ক'বা বুজিছা, মোৰ কথাটো হ'ল এই ইউটিউব চেনেলটো যে মোৰ এই ইউটিউব চেনেলটো আগেই নাবাঢ়া বোলো। এতিয়া কি কৰিম মানে মাথাতে কাম নিদিয়া হৈ গ'লো। তোমাৰ ওচৰলৈ আহিলোঁ, তুমি কিবা এটা উপায় দিয়া যদি তাকে লৈ বোলো আগবাঢ়ো আৰু সেইকাৰণে আহিলোঁ। এনে খবৰ খাতি ভালেই নহয় ন? খবৰ খাতি বাৰু ভালেই। এতিয়া তোমাৰ চেনেল এনেকুৱা অৱস্থা হৈ আছে, তুমি চিন্তা নকৰিবি। তুমি একদম নাৰ্ভাছ নহবা, মই কৈছোঁ তুমি একদম নাৰ্ভাছ নহবা। মই কৈছোঁ তোমাৰ চেনেল পুৰা গ্ৰ' কৰি দিম, মই পুৰা গ্ৰ' কৰি দিম। পুৰা মানে তোমাৰ একে হাই ফাই কৰিব, বাঘ যেনেকৈ দৌৰে তোমাৰ চেনেল দৌৰিব। তোমালোকে খালি কেইটামান কাম কৰিব লাগিব। তুমি প্ৰথমতে কৰিব লাগিব ভিডিঅ' যে দিয়া মানে সময়ে তুমি সন্ধিয়া 5 বাজিত এৰিলে 5 বাজিতে ভিডিঅ' এৰিবা, 6 বাজিত এৰিলে 6 বাজিতে এৰিবা, 7 বাজিত এৰিলে 7 বাজিতে এৰিবা। তেতিয়া তোমাৰ চেনেলত আৰু যেতিয়া ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিবা, তেতিয়া 7 বজা বা 6 বজা বা 5 বজাত তুমি যে দিবা, যিটো টাইমত দিয়া যেতিয়া অডিয়েঞ্চখিনি সেইখিনিত গোট খাব নহয়, যি ৰাইজে চাব, সেই ৰাইজে যে গম পাব যে ৰেগুলাৰ এই চেনেলটোত ভিডিঅ' আহে আৰু এইখিনি সময়তে আহে, তেতিয়া তোমাৰ কি হ'ব, ৰাইজ সদায় সেই টাইমটোত অপেক্ষা কৰিব। তাৰপিছত তুমি ভিডিঅ' দি থাকা, সদায় ভিউজ আহিব, তাৰপিছত তোমাৰ চেনেল চাবা উইথ চুটকিত তোমাৰ একদম হাই ফাই জখলা বহুৱাই দিব। মইতো কোবাতে থাকিম, আপুনি কোৱা গোটেইখিনি মই মানিম। মই সন্ধিয়াতে ভিডিঅ' দিম আৰু ৰেগুলাৰ মই ভিডিঅ' দিবলৈ চাম। এতিয়ালৈ যাওঁ দিয়ক, বৰ বেয়া নক'ব দেই, এইখিনি অশান্তি দিয়া হ'লে যোৱা যাবা দেই। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব। আৰু চেনেলটো অকণমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই এই দুদিন, আৰু আপোনালোকে চাগে নিশ্চয় অপেক্ষা কৰি আছে। অপেক্ষাৰ কাৰণে মই এটা সৰু ক্লিপ বনাই পিনে দি দিলোঁ। আৰু মানে আৰু নেক্সট চেনেলটোতো এইটো প্ৰব্লেমৰ কাৰণে মই এই ভিডিঅ'টো বনাব লগা হ'ল, কিন্তু সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'সমূহ চাই দিব। আৰু সেইটো চেনেল অকণমান মানে ডাউন হৈ গৈছে, এইটো চেনেল ডাউন হৈ গৈছে, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। যদি বেয়া পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব, যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ। জয় অসম কৃষ্ণ।